তো হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? তো আজি আমি আহিছোঁ চিৰিয়াখানা চাবলৈ। তো চিৰিয়াখানাত আমি কেনেকৈ আহিলোঁ অলপ আগৰ পৰা চাই থাকক, আৰু চিৰিয়াখানাত আমি কি কি দেখা পালোঁ আপোনালোকে ধুনীয়াকৈ চাই থাকক। তো ফাইনেলি অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান আমি আহি পালোঁ। তো আপোনালোকক ইয়াৰ ভিতৰলৈ লৈ যাওঁ আৰু চিৰিয়াখানাৰ ভিতৰত থকা ঠাইবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকক। এয়া আপোনালোকে ইয়াত আহিলে এইপিনেৰে এণ্ট্ৰি কৰিব লাগিব। বৰ্তমান চিৰিয়াখানা চাবলৈ হ'লে আপোনালোকে অনলাইন টিকেট কৰিলে হয়। এতিয়া আপোনালোকক এটা ধুনীয়া বস্তু দেখাবলৈ যাই আছোঁ, চাই থাকক। এয়া মোৰ পিছফালে আছে, ৰ'ব। এয়া চাওক, আপোনালোকে কেতিয়াবা ইগল দেখা পাইছিল নে? এইটো আমি কিতাপত পঢ়া ইগল। চাওক,
আৰু বহুত চাবলৈ বাকী আছে ভিডিঅ'টো প্লিজ স্কিপ নকৰিব পাক লগাই তন্ত্ৰ মন্ত্ৰ লগাই I put my armor on, I saw you dead. I'm unstoppable. এয়া আপোনালোকে চাওক সেই তাতে সিংহবোৰ শুই আছে ভাত খাইছা কি খবৰ খবৰ কি তোমাৰ হেল্ল' কিবা লাগবে ধৰিছে ন সঁচা কৈ থাকে ধৰবাই নৰি কিবা কৈ থকা হেন পাই না সেনে লাগে না এই ওয়ালে হকি টিকিট কোৱা যেন লাগে লিফ্টৰ আমি মজাটো লৈ আছো কেনে লাগছে লিফ্টৰ মজা লৈ মজা তো মোবাইলটো ধৰি যাওক চাওঁ আপোনালোকে লিফ্টত উঠিলে সদায় সাৱধানে উঠিব কাৰণ এয়া মই পৰিব ওলাইছিলোঁ দেখা পাইছে আপোনালোকে এই আৰু অলপমান ফাৰ্ষ্ট টাইম লিফ্টৰ মজাটো লৈ চালোঁ कहा था ना एंट्री भले ही लेट होगी लेकिन सबसे ग्रेट होगी আপোনালোকে ভিডিঅ'টো চাই কিনে বোলে কমেণ্ট কৰি জনাব আৰু আজিলৈ বাই বাই